ভগৱান নকৰক যদি কেতিয়াবা আপোনাৰ সন্মুখত এটা বাঘ ওলাই যায় তেতিয়া আপুনি নিজৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিব যদি আপুনি নাজানে তেনেহলে আমাৰ এই ভিডিওটো শেষলৈকে নিশ্চয় চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগিছে এটা ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব মই আপোনাক খটাং নকওঁ যে আপুনি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব বুলি কিন্তু আজি মই আপোনালোকক কেইটামান এনেকুৱা আইডিয়া ক'বলৈ গৈ আছো যি কিটা ব্যৱহাৰ কৰি হয়তো আপুনি নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব যদি আপোনাৰ পিছত এটা বাঘ পৰি যায় তেতিয়া আপুনি তাৰ পৰা কেতিয়াও পলাব নোৱাৰে কাৰণ আপোনাৰ সন্মুখত যিটো জন্তু আছে এইটো পৃথিৱীৰ আটাইতকৈ বেছি স্পীডত দৌৰিব পৰা জন্তু হয় সেই সময়ত আপুনি বাঘৰ নেগুটোলে ধ্যান দি চাব লাগে যদি বাঘে আপোনাক দেখি নিজৰ নেগুটো টাইট কৰি থৈছে তেতিয়াহলে আপোনাৰ ওপৰত হি 100% আক্ৰমণ কৰিবলৈ ৰেডি আছে এনেকুৱা সময়ত আপুনি বাঘৰ চকুত চকু মিলাই থব লাগে বাঘক কেতিয়াও অনুভৱ হ'ব দিব নালাগে যে আপুনি তাৰ পৰা ভয় খাই গৈছে যদি আপুনি পলাই যায় তেতিয়া বাঘে ভাবিব আপুনি ভয় খাই গ'ল আৰু আপোনাক কেতিয়াও নেৰে আৰু এটা কথা ধ্যান দিব যদি বাঘে আপোনাক চাই পিছলে গৈ আছে তেতিয়া 100% আপোনাৰ ডিঙিত বাঘে এটেক কৰিবলৈ ৰেডি হৈছে সেই সময়ত আপোনাৰ ওচৰত যদি বেগ আছে তেতিয়া আপুনি বেগটো বাঘৰ চকুলে দলিয়াই দিব আৰু যেতিয়া বাঘে দেখাত অকমান ব্যস্ত হৈ যাব তেতিয়া আপুনি নিজৰ পলায়ন কৰাত সফল হ'ব পাৰে তাৰ পিছতো যদি বাঘে আপোনাৰ ওপৰত আক্ৰমণ কৰে তেতিয়াহলে আপুনি বাঘৰ দুটা চকুলে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব যদি আপুনি বাঘৰ দুটা চকুত আক্ৰমণ কৰি তাক অন্ধ কৰি দিয়ে তেতিয়া আপুনি তাৰ পৰা পলায়ন কৰাত সফল হ'ব পাৰিব যদি আপোনাৰ কপালত জীৱিত থকা লিখা আছে তেতিয়া আপুনি নিশ্চয় জীৱিত থাকিব যদি আপোনাৰ কপালত মৰণ লিখা আছে তেতিয়া আপোনাক ভগৱানো বচাব নোৱাৰে যদি ভিডিওটো ভাল লাগিলে তেনেহলে লাইক এটা কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব মই লগ পাম আপোনাৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ